নমস্কাৰ, আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দুবিধ আমাৰ থলুৱা একেবাৰে খাটি অসমীয়া ব্যঞ্জন লৈ আহিছোঁ। এবিধ হৈছে আমাৰ সকলোৰে পৰিচিত মাছৰ টেঙা, মই অলপ বেলেগ ষ্টাইলত বনাম, আৰু এটা হৈছে চাটনি, যোনটো আমাৰ চেমা কচুৰে বনাইছোঁ। আপোনালোকে চিনি পায় নে নাপায় নাজানো, চিনি নাপালেও কোনো কথা নাই, আজিৰ পৰা চিনি পাব। এয়া মোৰ মায়ে চেমা কচু বুটলি আছে। আগতে আমাৰ পুৰণা ঘৰত বহুত আছিল, এই নতুন ঘৰটোত এজোপা তেওঁ লগাইছেহি, সেইজোপা এতিয়া খাব পৰা হৈছেই। এয়া চাওক, পাতকেইখিলা এনেকুৱা থাকে, আমাৰ নৰ্মেল যোনটো কচু পাত সেনেকুৱা নহয়, অলপ পাতকেইখিলা এনেকুৱা থাকে, দেখিছে? আৰু এয়া কেইটামান জলকীয়া ছিঙিলে। আৰু মাছ টেঙা মই আজি পিয়ালি পালেঙেৰে বনাম। আপোনালোকে চিনি পায়নে পিয়ালি পালেং? এয়া পিয়ালি পালেং মই বুটলিছোঁ, খাই খুব ভাল লাগে। আৰু টেঙা কৰিবলৈ এইটো কি পাত আপোনালোকে ধৰিব পাৰিছেনে? এইটো হ'ল আপোনালোকৰ নল টেঙা। নল টেঙা কেইমুঠিমান ছিঙিছোঁ, আৰু এইটো পাত, এইটো হ'ল মধু ওলং। এইবিলাক মানে আমাৰ পিয়ৰলি আছামিজ হাৰ্বছ হয়, স্বাস্থ্যৰ কাৰণে খুব ভাল। আৰু অকণমান চাটনি খাবলৈ এই পুদিনা অলপ মায়ে কাটি দিছে। পুদিনাখিনি মই আমাৰ বজাৰৰ পৰা কিনি অনা আছিল, তাৰে ঠাৰিবিলাক মই এনেকৈ ৰুই দিছিলোঁ, আৰু চব কি ধুনীয়া হৈছে। এনেকৈ ঘৰতে আমি অলপ অলপ কৰি ল'ব পাৰোঁ, নহয়নে? আজি মুঠতে আমাৰ বাৰীখনৰ পৰা এইবিলাক আমি তুলি আনিলোঁ। চাওকচোন, এই ভেন্দি, ভাতকেৰেলা, এতিয়া মায়ে চেমা কচু গুচাব দেই। আপোনালোকে ভালকৈ চাব, পাতকেইখিলা কিন্তু নাখায়, ঠাৰিকেইডাল এনেকৈ গুচাব লাগে। আৰু সাৱধান, গুচোৱাৰ আগত হাতত মিঠাতেল ঘঁহি ল'ব। এই কচুটো ইটো কচুতকৈ অলপ বেছি খজুৱায়, সেইকাৰণে মায়ে মোক ভুলতো কাটিব নিদিয়ে, মায়ে নিজে কাটিছে। এয়া এনেকৈ চুচবিলাক এৰুৱাই মাজত এনেকৈ দুফাল দুফাল কৰি দিব। এয়া ভালকৈ চাই লওক, এইটো কচু খাবলৈ বিৰাট টেষ্টি হয়। শুকান মাছৰ লগতো বনাব পাৰি, বা মাংসৰ লগতো দি, মই সেইবিলাকো লৈ আহিম ব্যঞ্জন, কিন্তু আজি আমি ইয়াৰে চাটনিটো খাম। এয়া চাওক, মই ভালকৈ দেখাই দিছোঁ আপোনালোকে যাতে চিনি পায়। এনেকৈ চুচবোৰ এৰুৱাই ল'ব, পাতখিলা কাটি, আৰু এনেকৈ মাজত দুফাল দুফাল কৰি দিব। এয়া কাটি পেলাই ধুই মেলি এইখিনি হ'ল। চাটনিৰ বাবে লাগিব নহৰু 6-7 ফুটামান, 10টামান জালুক, এটা পিঁয়াজ, আদা 1 টুকুৰা, আৰু গোল নেমু লৈছোঁ মই, নিমখ অলপ, জলকীয়া এইকেইটা আমাৰ ঘৰৰে, জলকীয়া 3টা, আৰু এইখিনি প্ৰথমতে ভাজি ল'ব লাগিব, তাৰে বাবে মিঠাতেল। আহকচোন আৰম্ভ কৰোঁ। এয়া মই অকণমানি কেৰাহী এখন পাতি ল'লোঁ, তাতে আমি দিম মিঠাতেল। তেলখিনি গৰম হ'বলৈ দিব। তেলখিনি গৰম হোৱাৰ পিছত আমি প্ৰথমতে জলকীয়াকেইটা ইয়াত দিম, আৰু জলকীয়াকেইটা দিয়াৰ পিছতেই আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি বেছি মিহিকৈ কাটিব নালাগে, যিহেতু এইখিনি আমি ভালদৰে ভাজি লৈ আকৌ লাষ্টত পিচিমেই, সেইকাৰণে পিঁয়াজবোৰ ডাঙৰ ডাঙৰকৈ থ'লেও কোনো কথা নাই। এয়া অলপ পিঁয়াজখিনি সিজিলে আমি তাতে কচুখিনি দি দিম। কচুৰ ঠাৰিকেইডাল ভালকৈ ভাজি ল'ব। কচুখিনি অলপ ভাজাৰ হোৱাৰ পিছত আমি তাতে নিমখ দি দিম। নিমখ মই লৈছোঁ 1 চামুচ। ভালদৰে মিলাই দিব। কালাৰটো আপোনালোকে গম পাইছেনে? আগতকৈ অলপ চেঞ্জ হ'ল। তাৰপিছত ঢাকোন দি দিব, 4 মিনিটমান সিজাব। তাৰপিছত চব এয়া কচুখিনি ভালদৰে সিজিছে নাই সেইটো আপোনালোকে চাই ল'ব। তাৰ বাবে এনেকৈ অকণমান হেতাখনেৰে কচুডাল এনেকৈ হেঁচি চাব, মানে গম পাব সেইটো এটা মানে টেক্সচাৰটো কিবা এনেকৈ ফুফুলা, ভিতৰখিনি মানে এনেকৈ ফুফুলা হৈ যায়। এয়া দেখিছে, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এনেকৈ মই ভাঙি দিওঁতে এনেকৈ অলপ কোমল কোমল যে এনেকৈ সেই ফুফুলা টাইপৰ তেনেকুৱা হৈ গৈছে। এয়া এইখিনি মোটামুটি হৈছেই। এতিয়া আমি ইয়াতে আপোনাৰ বাকী যোনখিনি আমাৰ চাটনিৰ কাৰণে আমি বস্তু লৈছিলোঁ সেইখিনি দি দিম।
মানে আদা নহৰুখিনি আৰু জালুক কেইফুটামান একেবাৰে কচুৰ সিজা পিছত দিব কিন্তু দেই। এই ঠাৰিকেইডাল ভালদৰে যেতিয়া সিজি ল'ব তেতিয়াহে আপুনি এইখিনি বস্তু দিব, মানে আদা নহৰু আৰু জালুক কেইফুটা। এতিয়া আকৌ এবাৰ ভালকৈ মিক্স কৰি দিব। এয়া ৰেডিয়ে হৈ গ'ল। অলপ ঢাকোন দি দিব। ইয়াৰ পিছত মাত্ৰ আপোনালোকে 10 ছেকেণ্ডমান ৰাখিব যাতে আদা নহৰু কেঁচা গোন্ধটো অকণমান যায় আৰু। হ'ল এইখিনি এতিয়া আমি কাঢ়ি থ'ম প্লেটত। এইখিনি ঠাণ্ডা হোৱাৰ পিছত আমি মিক্সাৰত পিচি ল'ম ভালদৰে। কি ধুনীয়া চাওকচোন কালাৰটো। এতিয়া আমি মিক্সি দি পেলাই পানী ইয়াত নিদিব, কিন্তু পানী চানী দিয়াৰ কোনো প্ৰয়োজন নাই, কিন্তু ভালকৈ পিচি ল'ব। এইখিনি চাওক পিচা হোৱাৰ পিছত একেবাৰে শেষত আধা নেমু ইয়াতে চেপি দিব। এয়া এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি মাছৰ টেঙা বনাওঁ আহক। এইখিনিও একদম চিম্পলভাৱে বনাম, একো বেছি বস্তু নালাগে। আদা নহৰু কেইফুটামান, মাত্ৰ এটা জলকীয়া, নিমখ হালধি, তেলত দিবলৈ 5 ফোৰণ, আৰু এইখিনি নলটেঙা আৰু মধুলংখিনি মিহি মিহিকৈ কুটি ল'লোঁ, আৰু পিয়ালি পালেংখিনি এটা আলুৰ সৈতে ভালকৈ ধুই পখালি কুটি লৈছোঁ। আৰু মাছ কেইপিচ মোৰ অলৰেডি ফ্ৰাই কৰি থোৱা আছিলে, এয়া ৰৌ মাছ ব্যৱহাৰ কৰিছোঁ মই। আমাৰ অসমীয়া খাদ্য বনাবলৈ বিশেষ একোৱেই কষ্ট নহয়, একদম চিম্পল, হাইলি নিউট্ৰিচিয়াছ, একো বেছি মছলা নাই, তেল বেছি নালাগে। আহকচোন বনাওঁ। কেৰাহীত 3 টেবুল স্পুনমান মিঠাতেল ল'লোঁ, তাতে তেল গৰম হোৱাৰ পিছত 5 ফোৰণকেইটা দি ফুটাই ল'লোঁ। এইকেইদিন খুব গৰম পৰিছে, সেইকাৰণে অকণমান টেঙা নহ'লে ভাতকেইটা খাবই মন নাযায়। সেয়েহে আমি এইকেইদিন প্ৰায় টেঙা খায়ে আছোঁ, মাছৰ টেঙা বা কেতিয়াবা দাইলত টেঙা দি খালোঁ। এয়া ফোৰণকেইটা ফুটাই লোৱাৰ পিছত আমি ইয়াতে আদা নহৰু আৰু জলকীয়া বটি লোৱাখিনি দি দিলোঁ। তাৰপিছতে আমি পিয়ালি পালেংখিনি আৰু আলুখিনি দি ভালদৰে মিক্স কৰি ল'ম। কৈছোঁৱেই মই, বিশেষ একো মানে ইয়াতে কষ্ট নাই, চিম্পল খানা, আমাৰ অসমীয়া খানা। এইখিনি ভালকৈ মিক্স কৰি ল'ব। তাৰে পিছতে হালধি নিমখ দি পেলাই আকৌ এবাৰ মিক্স কৰি ঢাকোন দি দিব। হালধি মই 1 চামুচ লৈছোঁ আৰু নিমখ আপোনালোকৰ 2 চামুচ দিলোঁ। এয়া আপোনালোকৰ জোখ অনুপাতে আপোনালোকে দিব পাৰে, কাৰণ ইয়াতে মই পৰিমাণটো কিমান লৈছোঁ আপোনালোকে দেখিছিলে শাককেইডালৰ। তাৰপিছত ভালদৰে মিক্স কৰি ঢাকোন দি দিব। এয়া ঢাকোনখন খুলি আকৌ এবাৰ লৰাই দিছোঁ। এয়া চাওক অলপ অলপ পানী এৰিছে শাককেইডালে। পানী আগতে দি নিদিব, আলু সিজাৰ পিছত, মানে শাককেইডালটো সিজিলেই আলুখিনি সিজাৰ পিছতহে পানী দিব। তাকো ঠাণ্ডা পানী নহয়, কুহুমীয়া গৰম পানী দিব। এতিয়া ইয়াতে আলু সিজিলেই মই ইয়াতে 1 লিটাৰ আপোনাৰ কুহুমীয়া গৰম পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত এবাৰ ভালদৰে মিক্স কৰিব আৰু আকৌ ঢাকোনখন লগাই দিব। 5 মিনিটমান উতলিব দিয়াৰ পিছত এয়া চাওক ঢাকোনখন খুলি দিছোঁ, দেখিছেনে কেনেকৈ উতলিছে। এয়া আমাৰ প্ৰায় হৈছে। এতিয়া আমি মাছ কেইপিচ দি দিম ইয়াতে, সাৱধানে দিব। মাছ কেইপিচ দি আকৌ এবাৰ ভালদৰে মিক্স কৰি দিম। কিন্তু এতিয়ালৈকে আমি ইয়াত টেঙা একো দিয়াই নাই, মনত আছেনে? মধুলং আৰু নলটেঙাখিনি যে কুটি থৈছিলোঁ, সেইখিনি এই মাছকেইটাৰ যেতিয়া আমি দিম শাকখিনিত, উতলি থকা শাকত মাছ কেইপিচ দিয়াৰ পিছতহে আমি লাষ্টত এই নলটেঙা আৰু মধুলং কুটি থোৱাখিনি দি দিম। এয়া প্ৰায় 1 বাতিমান হৈছে। এইখিনি দিয়াৰ পিছত আপোনালোকে 2-3 মিনিটছমানহে ৰাখিব লাগে। এইখিনি ভালদৰে মিক্স কৰি ল'ব, আকৌ ঢাকোনখন দি দিব। 3 মিনিটৰ পিছত এয়া চাওক আমাৰ মাছৰ টেঙা হৈছে। আৰু কনচিষ্টেঞ্চিটো দেখিছেনে? পনীয়াকৈ ৰাখিব দেই, মাছৰ টেঙা বেছি ডাঠ হ'লে খাই ভাল নালাগে। এই পনীয়াকৈ মই থৈছোঁ। এতিয়া আমাৰ মাছ টেঙা ৰেডি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত এইখিনি খাব। এয়া চাওক কিমান সুন্দৰ হৈছে আৰু কিমান স্বাস্থ্যসন্মত। গৰমৰ পৰা নিজকে বচাবলৈ এইকেইদিন টেঙা খাবই লাগে।